হেল্ল' এভৰিৱান, কি খবৰ? এয়া আপোনালোকে দেখিছে মোৰ মানুহজনে জাল টানি আছে আমাৰ পুখুৰীতে মাছ ধৰিছে। আজি বোলে পুখুৰীত মাছ ধৰা যাওক, সেয়া চেষ্টা কৰি আছে মাছ ধৰিবলৈ। এইটো কিবা এটা পালে, কি পালে মাছ যেন, কিন্তু লগা নাই। কি বস্তু? অহ, এইটো ধুৰা সাপহে, মৰি থকা ধুৰা সাপ এটা পালে। বৰ চেঁচা নি? তেওঁ কৈছে পানীখিনি হেনো বৰ চেঁচা। উপায় নাই, কিনো কৰিব, মাছ ধৰিবলৈ গ'লেতো ঠাণ্ডা পানীত নামিবই লাগিব। আকৌ সেয়া জাল টানিছে, এইবাৰো নাহিলে। লাগি গ'ল। আইও, লাগিলে দেই, দেখিছেনে? ফোপাই জোপাই মোৰ মাতটো কি হৈ গৈছে। দৌৰি দৌৰি চাবলৈ আহিছোঁ মই। এইয়া মাছ তিনিটা। এই জনী এজনী তিনিজনী আছে জালত, ভৰাই আছে মাছে। সেয়া মোৰ মানুহজনৰ ফূৰ্তি চব। এইয়া তেওঁ এজনী এজনীকৈ মাছ উলিয়াই জালৰ পৰা বাল্টিত থৈ গৈছে। কি ফূৰ্তি আজি, একদম পুখুৰীৰ মাছে আজি ভালকৈ এসাঁজ খাম। কি মাছ ধৰিলে এতিয়া মই ক'ব পৰা নাই, দেউতাহঁতে চালেহে ক'ব পাৰিব। বাহু আৰু মিৰিকা মাছ বুলি গম পাইছোঁ। আইও, মাছৰ নাচোন দেখিছেনে? নাচি আছে মাছে। মাছ চাবলৈ আমাৰ মানুহ গোট খাই গৈছেহি। এইয়া মাছৰ নাচোন। মাছ লৈ মাৰ ফূৰ্তি, মায়ে পূৰা বাল্টি লৈ গৈ আছে। নাচোন দিছে, মাছকেইজনীও নাচি নাচি গৈছে। মায়ে মাছ নি পেলাই এতিয়া থ'বগৈ পানী দি। ৰাতিলৈ আমি ভালকৈ এসাঁজ খাম। এইয়া 4জনী মাছ। এয়া পানী দি জীয়াই থৈ দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। চাই থাকিব আমাৰ চেনেলটো। থেংক ইউ।